নমস্কাৰ সমূহ অসমবাসীক অসমীয়া জনাক চেনেললৈ স্বাগতম জনাইছোঁ। স্পেচিয়েল ফ'ৰ্চ অথবা পেৰাট্ৰুপাৰ্ছ কি, কেনেকৈ হ'ব পাৰি পেৰাট্ৰুপাৰ্ছ, কিমান ভয়ানক হ'ব পাৰে ইণ্ডিয়ান পেৰাট্ৰুপাৰ্ছ। গতিকে সময় নষ্ট নকৰি চাওঁ আহক পেৰাট্ৰুপাৰ্ছৰ A to Z। ভাৰতৰ অন্যতম শক্তি হৈছে স্পেচিয়েল ফ'ৰ্চ অথবা পেৰাট্ৰুপাৰ্ছ। দেশত যেতিয়া কোনো অস্থিৰ পৰিৱেশৰ সৃষ্টি হয় বা কোনো জটিল অভিযান চলাবলগীয়া হয় তেতিয়া এই পেৰাট্ৰুপাৰ্ছৰ সহায় লোৱা হয়। ভাৰতৰ সৰ্বাধিক সামৰিক অভিযানত এই পেৰাট্ৰুপাৰ্ছসকলক ব্যৱহাৰ কৰা হয় কাৰণ এওঁলোক ভাৰতৰ আটাইতকৈ কাৰ্যক্ষম সামৰিক যোদ্ধা। অস্ত্ৰ নোহোৱাকৈও এওঁলোকে যুদ্ধ কৰিব পাৰে। যুদ্ধক্ষেত্ৰত তেওঁলোকে সকলো ধৰণৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰাটো পাকৈত। প্ৰতিটো মুহূৰ্তত এওঁলোক সক্ৰিয়, কিন্তু পেৰাট্ৰুপাৰ্ছ হোৱাটো ইমান সহজ নহয়। ইয়াৰ বাবেই তেওঁলোকে কৰিব লগা হয় কঠোৰ প্ৰশিক্ষণ। শাৰীৰিক আৰু মানসিকভাৱে এওঁলোকক যথেষ্ট সবল কৰা হয়। উল্লেখযোগ্য যে 10 জনৰ মাজত মাত্ৰ এজন বা দুজনহে এই কঠোৰ প্ৰশিক্ষণত উত্তীৰ্ণ হয়। এই জোৱানসকলে তেওঁলোকৰ প্ৰশিক্ষণৰ সময়ত 100 কিলোমিটাৰ পৰ্যন্ত দৌৰিব লাগে আৰু এই সময়ছোৱাত তেওঁলোকে নিজৰ অস্ত্ৰ শস্ত্ৰৰ লগতে গধুৰ বোজাও কঢ়িয়াই নিব লাগে। এই কামাণ্ডোসকলক বিভিন্ন ধৰণে অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰৰো প্ৰশিক্ষণ দিয়া হয়। 30 ছেকেণ্ডৰ ভিতৰত 3টা পৃথক পৃথক ভংগীমাত এছল্ট ৰাইফলৰ মেগজিন সলনি কৰি লক্ষ্যভেদ কৰিব লাগে। গতিশীল অৱস্থাতো লক্ষ্যভেদ কৰিব লাগে এই পেৰাট্ৰুপাৰ্ছবোৰে। নিখুঁতভাৱে লক্ষ্যভেদ কৰাটোৱেই এওঁলোকৰ মূল লক্ষ্য। হাতত বন্দুক নাথাকিলেও ক্ল'জ কম্বেট আক্ৰমণৰ বাবে এওঁলোকক প্ৰশিক্ষণ দিয়া হয়। হেণ্ড টু হেণ্ড কম্বেটৰ বাবেও এই জোৱানসকলক প্ৰশিক্ষণ দিয়া হয়। এইসকল পেৰাট্ৰুপাৰ্ছ নাইবা পেৰা কামাণ্ডোৱে ৰছীক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে। ৰছীক অতি সবলভাৱে ব্যৱহাৰ কৰি যিকোনো যুদ্ধক্ষেত্ৰতে এওঁলোকে প্ৰৱেশ কৰিব পাৰে। সেয়া লাগিলে হেলিকপ্টাৰৰ পৰাই হওক নাইবা সুউচ্চ পৰ্বতৰ পৰাই হওক। চাৰ্জিকেল ষ্ট্ৰাইকো এইসকল পেৰাট্ৰুপাৰ্ছে কৰিছিল। বীৰ ভাৰতৰ বীৰ যোদ্ধা এওঁলোক। হৃদয়ৰ পৰা এওঁলোকক ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানেই। যোৱাৰ আগত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।